ব্যৱসায়ত উন্নতি কৰিবলৈ কি কৰিব, ব্যৱসায়ত ক্ষতি লোকচান এনেধৰণৰ সমস্যাত যদি ভুগি আছে এই ভিডিঅ'টো চাব পাৰে। যিসকলে জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰে সেইসকলে এই ভিডিঅ'টো চাব, যিহেতু গোটেইখিনি সমাধান বা এই সমস্যাৰ সমাধানখিনি জ্যোতিষীয় হিচাপে দিয়া আছে। গতিকে যিসকলে জ্যোতিষশাস্ত্ৰত বিশ্বাস ৰাখে তেওঁলোককে অনুৰোধ জনালোঁ এই ভিডিঅ'টো চাবৰ কাৰণে। ব্যৱসায়ত যদি ভবা ধৰণে লাভ নহয়, অৱলম্বন কৰিব পাৰে এই জ্যোতিষবিদ্যাৰ চমৎকাৰী উপায়। বহু কষ্ট কৰি ব্যৱসায় কৰাৰ পাছতো যদি উন্নতিৰ সলনি অৱনতিহে আহিছে, কৰিব পাৰে এই বিশেষ কৰ্ম। উন্নতি আপোনাৰ হাতৰ মুঠিত থাকিব। আৰম্ভ কৰিছোঁ। সকলোকে অনুৰোধ জনাইছোঁ, এই চেনেলটো যদি আপোনালোকে চাই আছে নতুনকৈ প্ৰথমবাৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। এজন ব্যক্তিয়ে কি ব্যৱসায় কৰিলে লাভ হ'ব বা কেনে ধৰণৰ ব্যৱসায় কৰিলে লাভ হ'ব সেয়া কেৱল জ্যোতিষশাস্ত্ৰত ক'ব পাৰি যে কি ধৰণৰ ব্যৱসায় কৰিলে আপোনাৰ লাভ হ'ব বা লোকচান হ'ব। সেয়া কেৱল জ্যোতিষশাস্ত্ৰই দিব পাৰে সমাধান। গ্ৰহ, নক্ষত্ৰ, ভাগ্য, কৰ্মস্থানৰ মতে যদি ব্যৱসায় কৰা হয় তেনেহ'লে সেই ব্যৱসায়ৰ উন্নতি নিশ্চিতভাৱে হয়। প্ৰথমতে চাব লাগিব আপোনাৰ কোন গ্ৰহ মিত্ৰ ভাৱত আছে বা কোন গ্ৰহ শত্ৰু ভাৱত আছে। এইখিনি চাবলৈ হ'লে আপোনাৰ জন্মৰ সঠিক তাৰিখ আৰু সঠিক সময়ৰ প্ৰয়োজন হ'ব। এজন জ্যোতিষীয়ে ভালদৰে জানে আপোনাৰ যদি সঠিক সময় আৰু সঠিক তাৰিখ, আপুনি জন্মৰ তাৰিখ সঠিককৈ ক'ব পাৰে তেনেহ'লে আপোনাৰ ভাগ্যচক্ৰ জন্মচক্ৰ মতে কোন গ্ৰহ মিত্ৰ আৰু কোন গ্ৰহ শত্ৰু তাক জানিব পাৰি। যি গ্ৰহ মিত্ৰভাৱে থাকে সেই গ্ৰহৰ সামগ্ৰীৰ যদি আপুনি ব্যৱসায় কৰে তেনেহ'লে যথেষ্ট লাভান্বিত হ'ব পাৰে। যেনেকৈ ৰবি গ্ৰহ, চন্দ্ৰ গ্ৰহ, মংগল গ্ৰহ, বুধ, বৃহস্পতিকে ধৰি 9টা গ্ৰহৰ বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰীৰ ব্যৱসায় কৰিব পাৰি। বিভিন্ন ধৰণৰ আপোনালোকে যিবিলাক ব্যৱসায় কৰে প্ৰত্যেকটো সামগ্ৰীৰে অধিপতি এজন গ্ৰহ থাকে। এই গ্ৰহবিলাকে আপোনাৰ যদি শত্ৰুৰ দৃষ্টিত থাকে তেনেহ'লে এই ব্যৱসায়ত কোনো ধৰণৰ উন্নতি আপুনি লাভ কৰিব নোৱাৰিব। আৰু যদি আপুনি উন্নতি লাভ কৰিব লাগে তেনেহ'লে আপোনাৰ জন্মকুণ্ডলী মতে গ্ৰহৰ মিত্ৰ গ্ৰহৰ দ্ৰব্যৰহে ব্যৱসায় কৰিব লাগিব। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যদি আপোনালোকে শত্ৰু মিত্ৰ কোন গ্ৰহ কেনেধৰণে আছে চাব বিচাৰে তেনেহ'লে এজন অভিজ্ঞ জ্যোতিষীৰ কাষত যাব পাৰে। আৰু এই চেনেলৰ জৰিয়তেও আপোনালোকক এই দিহা পৰামৰ্শ দিয়া হ'ব। ডেছক্ৰিপশ্যনত ফোন নম্বৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।